নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম পিএছচি ইউটিউব চেনেললৈ। আমাৰ লগত আছে আজি এজনী বিএছচি নাৰ্ছিং পঢ়ি থকা ষ্টুডেণ্ট। তো এইটো ভিডিঅ'ত তেওঁ নিজৰ কিছুমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব। তো প্ৰথমতে তোমাৰ ইন্ট্ৰটো দি দিবা। হয়, নমস্কাৰ, মোৰ নাম নিহাৰিকা কাশ্যপ। মোৰ ঘৰ বজালী ডিষ্ট্ৰিক্ট পাঠশালা আৰু মই বৰ্তমান গুৱাহাটী মেডিকেল কলেজত বিএছচি নাৰ্ছিং কোৰ্চটো পঢ়ি আছোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে বিএছচি নাৰ্ছিং কি? হয়, বিএছচি নাৰ্ছিং হৈছে এটা ডিগ্ৰী কোৰ্চ। এই কোৰ্চটো 4 বছৰীয়া হয় আৰু নাৰ্ছিঙৰ ওপৰত যোনটো ডিগ্ৰী কৰা কোৰ্চ হয় এইটো বিএছচি নাৰ্ছিং বুলি কোৱা হয়। আচ্ছা। তো নেক্সট কুৱেশ্যনটো হ'ল যে বিএছচি নাৰ্ছিঙৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি? বিএছচি নাৰ্ছিঙৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে প্ৰথমতে ষ্টুডেণ্টগৰাকী হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে তেওঁৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই তিনিখন ছাবজেক্টত 50% ওপৰত থাকিব লাগিব। লগতে তেখেতৰ ইংলিছ ছাবজেক্টটো থাকিব লাগিব। তো নেক্সট কুৱেশ্যনটো বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম অসমত কি হয়? মানে কি এণ্ট্ৰেন্স এক্সাম দিব লাগে অসমত? বিএছচি নাৰ্ছিঙৰ কাৰণে এটা নিৰ্দিষ্ট এণ্ট্ৰেন্স আমাৰ অসমত পতা হয়। সেইটো হৈছে CEE কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন, যিটোৰ ডেট বৰ্তমান দি দিছে এই বছৰটো। ইয়াৰে অনলাইন এপ্লাই লাষ্ট ডেট গুচি গ'ল। তো যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল সেইসকল কেণ্ডিডেটে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। তো নেক্সট বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ চিলেবাছটো কি? বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ আচ্ছা। বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ হিচাপত ক'বলৈ গ'লে বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স এই তিনিওটা ছাবজেক্টত হায়াৰ ছেকেণ্ডেৰীত ফাইনেল এক্সামত যিমানখিনি চিলেবাছ থাকে, যিমানটা চেপ্টাৰ আছে বা হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11-12 এই দুটা ক্লাছৰে চিলেবাছ, টোটেল চিলেবাছটোৱে CEE এণ্ট্ৰেন্সৰ টোটেল চিলেবাছ হয়। ইয়াৰ লগতে ইয়াৰে ইংলিছ গ্ৰামাৰখিনিও আছে। হয়, ইংলিছ আছে। ইংলিছৰ গ্ৰামাৰৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী বেচিছৰে হয়, যিবিলাক আহে ধৰক ভইচ, নেৰেশ্যন, ট্ৰেন্সলেশ্যন এনেকুৱা টাইপৰ আহে তাতে। তো নেক্সটটো বিএছচি নাৰ্ছিংটো কিয় পঢ়িব লাগে? হয়, এতিয়া ধৰক যদি কোনোবা ষ্টুডেণ্টৰ মেডিকেল কোৰ্চ পঢ়িবলৈ ইচ্ছা আছে বা বিচাৰে মেডিকেল কোৰ্চ পঢ়িবলৈ, তেতিয়াহ'লে তেওঁ বিএছচি নাৰ্ছিং কোৰ্চটো চুজ কৰিব পাৰে পঢ়াৰ কাৰণে। কাৰণ এইটো এটা নাৰ্ছিঙৰ ওপৰত ডিগ্ৰী কোৰ্চ হয় আৰু এইটো টোটেলি 4 বছৰীয়া কোৰ্চ, যিটো পঢ়াৰ পিছত আপোনাৰ ফিউচাৰ কেৰিয়াৰ, এটা বহুত ষ্টেবল কেৰিয়াৰ আপুনি ইয়াৰ জৰিয়তে পায় বা পাব পাৰে। আৰু লগতে আপুনি হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছে যদিও বিএছচি নাৰ্ছিঙৰ জৰিয়তে আপুনি নিজৰ ইচ্ছা অনুসাৰে, মানে আপোনাৰ যিটো ডিপাৰ্টমেণ্টত বা যিটো আপোনাৰ বিভাগত মাষ্টাৰ্ছ কৰিব ইচ্ছা আছে, আপুনি বিএছচি নাৰ্ছিঙৰ পিছত তাত পঢ়িব পাৰে। নেক্সট বিএছচি নাৰ্ছিঙৰ ফিজ। তো জিএমচিত বিএছচি নাৰ্ছিঙৰ কিমান ফিজ বা হোষ্টেল ফিজ কিমান লয়, এডমিশ্যন ফিজ কিমান? বিএছচি নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন এডমিশ্যন ফিজ হৈছে ধৰক 8,000 to 10,000 আপোনালোকৰ এডমিশ্যন ফিজ কাউন্সিলিঙৰ পিছতে দিবলগীয়া হয়। আৰু হোষ্টেলৰ এডমিশ্যন ফিজ এক্সট্ৰাকে ল'ব, সেইটো ধৰক 5 to 5.5, ধৰক 5,000 পৰা 5,500 ল'ব পাৰে। আৰু নাইবা কিন্তু প্ৰত্যেক বছৰে ফিজ ষ্ট্ৰাকচাৰটো চেঞ্জ হয়। আৰু ধৰক হোষ্টেলৰ মান্থলি ফিজ এটা আছে, সেইটো হৈছে 2,000 পৰা 2,500। তো ইয়াতে এটা কাউন্সিলিং ফিজ লোৱা হয়। কাউন্সিলিং ফিজটো কিহৰ কাৰণে লোৱা হয়? হয়, বিএছচি নাৰ্ছিঙৰ কাউন্সিলিঙৰ কাৰণে সেইটো এডমিশ্যন ফিজ হয়। কাউন্সিলিঙৰ পিছত যোনটো লোৱা হয়, কাউন্সিলিঙৰ কাৰণে যিটো ফিজ লোৱা হয়, কাউন্সিলিঙৰ কাৰণে নহয়, কাউন্সিলিঙৰ পিছত যোনটো এডমিশ্যন হয় তাৰ কাৰণে ফিজ লোৱা হয়, সেইটো 8,000 to 10,000 আপোনালোকৰ ল'বলগীয়া হয়। নেক্সট বিএছচি নাৰ্ছিঙৰ কেৰিয়াৰ স্ক'প, চেলাৰী
হয় বেছি নাৰ্ছিঙৰ পিছত হায়াৰ ষ্টাডিজ কৰিব পাৰি নাইবা আৰু যদি বেছি নাৰ্ছিঙৰ পিছত কেৰিয়াৰ অপশ্যন বুলি ক'বলৈ গ'লে আপোনালোকে CHO নিশ্চয় শুনিছে পষ্টটো এইটো আফটাৰ বেছি নাৰ্ছিং এটা নিৰ্দিষ্ট পৰীক্ষাত বহি আপোনালোকে CHO হ'ব পাৰে আৰু যদি হায়াৰ ষ্টাডিজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মাষ্টাৰ্ছ কৰিব পাৰে নিৰ্দিষ্ট বিষয়ত নেক্সট অসম ফিচাৰৰ ই বুকৰ ওপৰত কি ক'বা হয় আপোনালোকৰ ই বুকখনৰ ধৰক যোনখিনি বৰ্তমান ধৰক হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ষ্টুডেণ্ট এতিয়াতো সময়খিনি গ'ল কিন্তু যোনখিনি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠা যায় আৰু যেতিয়া এণ্ট্ৰেন্সবোৰ তেতিয়াই আহে হায়াৰ ছেকেণ্ডাৰী এক্সামৰ পিছত তো তেতিয়া লগে লগে আমাৰ গোটেইখিনি হায়াৰ ছেকেণ্ডাৰী কোৰ্চ কমপ্লিট নাথাকিলেও যদি এণ্ট্ৰেন্স পৰীক্ষা এটা দিবলগীয়া হয় তেতিয়া আমাক এটা ক্ৰেছ কোৰ্চ বা নিৰ্দিষ্ট কুৱেশ্যন এনচাৰ থকা আমাক মানে ধৰক গাইড কৰাৰ বাবে সেই এণ্ট্ৰেন্সটোত বহাত কাৰণে গাইড কৰাৰ কাৰণে এই ধৰক আপোনাৰ ই বুকখন ক্ৰয় কৰিব পাৰে কাৰণ তাত যিখিনি কুৱেশ্যন এনচাৰ্ছ আছে বা যোনখিনি আপোনালোকে প্ৰভাইড কৰা যিমানখিনি কুৱেশ্যনছ আছে এনচাৰ আছে সেইখিনি নিশ্চয় প্ৰৱেশ পৰীক্ষাৰ কাৰণে প্ৰৱেশ পৰীক্ষাৰ লগত জড়িত আৰু সেইখিনি ষ্টুডেণ্টবিলাকে চালে নিশ্চয় তেওঁলোকৰ কামত আহিব কাৰণ কিবা এটা আইডিয়া পোৱা যাব এণ্ট্ৰেন্স এটা যোৱাৰ আগতে তেওঁলোকে নিশ্চয় কিবা এটা আইডিয়া পাব নিশ্চয় সুবিধা পাব হয় আৰু এটা কমন কুৱেশ্যন BSc নাৰ্ছিঙৰ বাবে নিট দিব লাগে নেকি তো বহুতে নিট দিব লাগে বুলি ভাবে হয় BSc নাৰ্ছিঙৰ কাৰণে নিট দিব নালাগে অসমত বিশেষকৈ নালাগে কাৰণ আমাৰ অসমত BSc নাৰ্ছিঙৰ কাৰণে এটা নিৰ্দিষ্ট এক্সাম পতা হয় এইটো হৈছে CEE কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন সেইটোৰ থ্ৰুদি BSc নাৰ্ছিঙৰ এডমিশ্যন হৈ যায় তোমাৰ এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ বিষয়ে অলপমান কৈ দিবা কি ভিডিঅ' দিয়া কি দিয়া এইবিলাক হয় মোৰ এটা সৰুকে ইউটিউব চেনেল আছে সেইটোৰ নাম হৈছে গ্ৰেচ ইৰুডাইট সেইটোত যোনখিনি আপকামিং ষ্টুডেণ্টছ তেওঁলোকৰ কাৰণে ইনফৰমেশ্যন দিয়া হ'ব বৰ্তমান দিয়া নাই কিন্তু তাত কিছুমান সৰু সৰু আমাৰ GMCH আমাৰ যোনখন BSc নাৰ্ছিং কলেজ আছে তাৰ সৰু সৰু কিছুমান মমেণ্টছ তাত শ্বেয়াৰ কৰা আছে আৰু তোমালোকে কিবা কথা জানিব লগা থাকিলে মোক তাত কুৱেশ্যন কৰিব পাৰা থেংক ইউ তো ইউটিউব চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ চেনেলটো চাই ল'ব পাৰিব ছাবস্ক্ৰাইব কৰি থৈ দিব তো GMCHৰ কিছুমান ইনফৰমেশ্যন অভিজ্ঞতা এইবিলাক শ্বেয়াৰ কৰি দিব তো লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এটা কমন কুৱেশ্যন গভৰ্ণমেণ্টত বইজ ইলিজিবল হয়নে নহয় গভৰ্ণমেণ্টত বইজ ইলিজিবল হয়নে নহয় হয় গভৰ্ণমেণ্টত BSc নাৰ্ছিং পঢ়িবৰ কাৰণে বইজৰ কোনো সুবিধা বৰ্তমান দিয়া নাই হয়তো পিছলৈ দিব পাৰে কিন্তু যদি কোনোবা ধৰক ল'ৰা এজনে BSc নাৰ্ছিং পঢ়িব বিচাৰিছে তেতিয়াহ'লে প্ৰাইভেটত পঢ়িব পাৰে কাৰণ প্ৰাইভেটত এইটো সুবিধা বৰ্তমান দিয়া হৈছে তো ল'ৰাবিলাকে প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব হয় তো নেক্সট কুৱেশ্যন এক্সামৰ মিডিয়াম কি মিডিয়ামত কুৱেশ্যন পেপাৰখন আহে হয় এতিয়া BSc নাৰ্ছিঙত অসমীয়া আৰু ইংলিছ দুটা মিডিয়ামতে আপোনাৰ কুৱেশ্যনখিনি আহিব তো বহুতে কনফিউজ হয় যে এই পেপাৰখন কেৱল ইংলিছ মিডিয়ামতে আহে তো পেপাৰখন অসমীয়া আৰু ইংলিছ দুটা মিডিয়ামতে আহে আহে তো নেক্সট ইয়াৰে কাট অফ তো তোমাৰ কিমান মাৰ্ক পাইছিলা তোমাৰ ৰেংক কিমান আছিলে এণ্ট্ৰেন্স এক্সামত হয় মই 2023 বৰ্ষৰ BSc নাৰ্ছিং এক্সামত পঢ়িছিলোঁ আৰু আমাৰ ৰিজাল্ট দিছিলে জুলাইত আমাৰ ৰিজাল্ট দিছিলে তেতিয়া আৰু মোৰ ৰেংকটো হৈছিল 11 আৰু মোৰ টোটেল মাৰ্কটো আছিলে 81 তো ৰেংক 11 আৰু মাৰ্ক আছিলে 81 হয় হয় আৰু ইয়াৰে হাইয়েষ্ট মাৰ্ক কিমান আছিলে 2023 হাইয়েষ্ট মাৰ্ক 81 আছিলে মানে আমি ৰেংক 1ৰ পৰা ৰেংক ধৰক 11 মানলৈকে 81 মাৰ্ক আছিলে হাইয়েষ্ট তো বহুতৰে মাৰ্ক ছেম হয় কিন্তু ৰেংকটো বেলেগ বেলেগ হয় হয় ছেম মাৰ্ক ছেম হ'ব পাৰে কিন্তু ৰেংকটো ছেম হ'ব নোৱাৰে বায়'লজিখনত বেছি পোৱাসকলৰ ৰেংকটো অলপমান আগত আহে হয় বায়'লজিখনত বেছি পোৱা সকলৰ ৰেংকটো আগত যায় সেইটো আগতে চোৱা হয় বায়'লজিখনৰ মাৰ্কটো আগতে চাব BSc নাৰ্ছিঙৰ কাট অফ কিমান যায় তো লাষ্ট ইয়াৰ কিমান গৈছিল
BSc নাৰ্ছিঙৰ কাট অফ বুলি ক'লে কাট অফটোতো এতিয়া প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে। তো যদি যোৱা বছৰৰ কাট অফৰ কথা ক'বলৈ যোৱা হয় তেতিয়াহ'লে BSc নাৰ্ছিঙত ধৰক 55-ৰ পৰা 60 কাট অফ আছিলে লাষ্ট কাট অফটো, কাৰণ লাষ্টত আমাৰ কোকৰাঝাৰ আৰু যোৰহাট দুখন মেডিকেল কলেজ নতুনকৈ তাত BSc নাৰ্ছিং এড কৰা হৈছে। তো কাট অফ ডাউন হৈ গৈছিলে যোৱা বছৰ, কিন্তু নেক্সট বৰ্তমান বছৰটোতো যে ডাউন হ'ব সেইটো নহয়, এইবাৰ কাট অফ বহুত হাইও যাব পাৰে বা মিডিয়ামো থাকিব পাৰে, সেইকাৰণে কাট অফটো চেঞ্জ হৈ থাকে। ইয়াৰে কাট অফটো কিমান ষ্টুডেণ্টে এক্সামত এটেণ্ড কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। হয় হয়। কিন্তু GMCHত পাবলৈ ইয়াৰ কাৰণে মাৰ্কটো হাই যাব। তো আপোনালোকে বেছি মাৰ্ক পালে GMCHত চিট পাব। তো লাষ্ট ইয়াৰত দেখা গৈছিল যে GMCHত জেনেৰেলৰ কাৰণে 80+ কাট অফ গৈছিল। হয়, GMCHত পোৱাৰ কাৰণে কাট অফ বহুত হাই হ'ব আৰু প্ৰত্যেক বছৰে GMCHৰ কাট অফ হাই যায়। ধৰক যদি আপুনি কোনোবা এজন ষ্টুডেণ্টে যদি GMCH বিচাৰিছা তেতিয়াহ'লে তোমাৰ ছেফ স্ক'ৰ বা কাট অফ তোমাৰ টোটেল মাৰ্ক নিশ্চয় 85-80 এইখিনিমান থাকিব লাগিব, মাৰ্ক হিচাপত ক'বলৈ গৈছোঁ। তো কাট অফৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনোৱা আছে, ওপৰৰ আই বাটনৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। নেক্সট BSc নাৰ্ছিঙৰ কাউন্সিলিঙত কি ডকুমেণ্টৰ প্ৰয়োজন হয়? হয়, BSc নাৰ্ছিঙৰ যেতিয়া কাউন্সিলিং হয় তেতিয়া আমি কিছুমান ডকুমেণ্টছ আমাৰ লগত নিব লাগে। তো সেইখিনি হৈছে আপোনালোকৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰীৰ এডমিট, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, বিশেষকৈ PRC আৰু নিজৰ কাষ্ট চাৰ্টিফিকেট যদি কাষ্ট আছে, আৰু যদি আপুনি OBC তেতিয়াহ'লে নিজৰ NCL-খন লগত লৈ যাব। এইখিনিয়ে আৰু। OBCৰ ক্ষেত্ৰত OBC NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। হয় কম্পালচৰি, আৰু PRC কম্পালচৰি। আৰু এটা কুৱেশ্যন, কোৰ্চটো পঢ়ি থাকিলে ইয়াৰ পৰা কিবা পইচা পায় নেকি? কোৰ্চটো পঢ়ি থাকিলে হয়। BSc নাৰ্ছিং কৰি থাকিলে, এই 4 বছৰে যিটো BSc নাৰ্ছিং কোৰ্চ সেইটো কৰি থাকিলে ধৰক আপুনি এটা ষ্টাইপেণ্ড দিব, আপোনাক মান্থলি ষ্টাইপেণ্ড দিয়া হয় ছোৱালীখিনিক, আৰু ধৰক 1500 মান দিব আৰু ষ্টাইপেণ্ডটো। এইটো প্ৰত্যেক মাহতে পায়নে? হয়। তো এই বছৰ এন্ট্ৰেন্স এক্সাম দিয়া ষ্টুডেণ্টখিনিক কি ক'বা? কেনেকৈ পঢ়িব লাগে? বেছি দিন যিহেতু এক্সামলৈকে নাই, তেওঁলোকে কেনেকৈ পঢ়িলে উপকৃত হ'ব? হয়, এতিয়া যোনখিনি ষ্টুডেণ্টে এইবছৰ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্সত বহিব বুলি ভাবিছা, এক্সাম দিবা, তেওঁলোকক ক'ব বিচাৰিম যে তোমালোকেতো বহুত আগৰ পৰা নিশ্চয় প্ৰিপাৰেশ্যন কৰি আছা। মই এইখিনিয়ে ক'ম যে যিমান কেইদিন আছে খুব কম সময় আছে, তথাপিও তোমালোকে বায়'লজিখন খুব ভালকৈ প্ৰিপাৰেশ্যন কৰি যাবা। বায়'লজিৰ পিছতে কেমেষ্ট্ৰিখন তেওঁলোকে মাৰ্কটো নিশ্চয় চাব, বায়'লজিৰ পিছতে কেমেষ্ট্ৰি মাৰ্কটো চোৱা হয়, তো কেমেষ্ট্ৰিখন ভালকৈ প্ৰিপেয়াৰ কৰিবা, তাৰপিছত ফিজিক্সখন প্ৰিপেয়াৰ কৰি যাবা, আৰু ইংলিছত গ্ৰামাৰ চাই যাবা, ভইচ নেৰেশ্যন, ট্ৰেঞ্চলেশ্যন চাই যাবা, আৰু তোমালোক আটাইকে মোৰ পৰা শুভকামনা থাকিল, এক্সাম ভালকৈ দিবা। তো BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ পিছত ইয়াৰে ৰিজাল্ট দিব, তাৰপিছত কাউন্সিলিং হ'ব। তো কাউন্সিলিঙৰ ৰিগাৰ্ডিং অলপমান ডিটেইলছখিনি কৈ দিয়া। হয়, এতিয়া তোমালোকৰ এক্সাম যোৱাৰ পিছত যেতিয়া ৰিজাল্ট দিব তেতিয়া তোমালোকক চিলেক্টেড ষ্টুডেণ্টখিনিক কাউন্সিলিঙলৈ মাতা হয়। তো কাউন্সিলিঙত যোৱাৰ আগতে নিজৰ ডকুমেণ্টছবিলাক ৰেডি কৰি ল'বা, কাৰণ বহুত কম সময়ৰ ভিতৰত যেতিয়া ডকুমেণ্টছৰ কথা জনা যায় তেতিয়া লগে ৰেডি কৰিব নোৱাৰি। তো বহুত আগতে ৰেডি কৰি থৈ দিবা, যদি কাষ্ট চাৰ্টিফিকেট নাই উলিয়াই ল'বা, PRC নাই যদি উলিয়াই লোৱা, আৰু নিজৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন, এডমিট, আৰু আগতেও কৈছোঁ যে PRC আৰু কাষ্ট চাৰ্টিফিকেট লগত লৈ ল'বা। তো ডকুমেণ্টবিলাক নহ'লে আপোনালোকে কাউন্সিলত ভাল মাৰ্ক পালেও ৰিজেক্ট হৈ যাব। তো ডকুমেণ্টকেইখন ৰেডি কৰি ল'ব। আৰু ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নেকি? গ্ৰেছ মাৰ্কটো একচেপ্ট নকৰিব, সম্ভৱতঃ নকৰিব, গ্ৰেছ মাৰ্কটো একচেপ্ট নকৰিব। তোমালোকৰ ক্লাছ কেতিয়াৰ পৰা কেতিয়ালৈকে হয় আৰু কেইখনমান ছাবজেক্টৰ নাম কৈ দিয়া। মই 2023 বৰ্ষত BSc নাৰ্ছিং এক্সামত অৱতীৰ্ণ হৈছিলোঁ, আৰু আমাৰ ক্লাছ ষ্টাৰ্ট হৈছিলে কাউন্সিলিঙৰ পিছত লগে ক্লাছ ষ্টাৰ্ট হৈছিলে ছেপ্টেম্বৰ মান্থত, আৰু আমাৰ ক্লাছ তেতিয়া ষ্টাৰ্ট হৈছিলে
10 AM to 4 PM এইটো কম্পালচাৰী হয় ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে আৰু এইটো থিয়ৰী ক্লাছ চলিব আপোনাৰ 3 months আপোনালোকৰ থিয়ৰী ক্লাছ চলে তাৰপিছত ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আমাৰ ক্লিনিক ষ্টাৰ্ট হৈছিলে নতুনকৈ ফাৰ্ষ্ট ছেমিষ্টাৰ আছিলোঁ আৰু আমাৰ ক্লিনিক্স আছিলে 7 AM to 12 AM তো টোটেল ক্লিনিক থাকিলে টোটেল ক্লাছ হ'ব 7 AM to 4 PM আৰু আমাৰ মাজত 1 hour ব্ৰেক আছে 1 to 2 PM আৰু আমাৰ ছাবজেক্টৰ কথা ক'বলৈ গ'লে আমাৰ আছে এপ্লাইড এনাটমি এণ্ড এপ্লাইড ফিজিঅ'লজি এপ্লাইড সাইক'লজি এণ্ড এপ্লাইড ছচিয়লজি এপ্লাইড ইংলিছ আৰু নাৰ্ছিং ফাউণ্ডেশ্যন তো আপকামিং জুনিয়ৰবিলাক যিবিলাক জুনিয়ৰ এণ্ট্ৰেন্স এক্সাম দি আহিব তুমি তেওঁক কি মেছেজ দিব বিচাৰা তো তেওঁলোকৰ কিছুমান কি কৰিব লাগে এইবিলাক হয় যোনসকল ষ্টুডেণ্টে এণ্ট্ৰেন্সৰ পিছত চিলেক্ট হ'ব তেওঁলোকক মই ক'ব বিচাৰিম যে যেতিয়া তোমালোকে BSc নাৰ্ছিঙত ফাৰ্ষ্ট এণ্ট্ৰি কৰিবা তেতিয়া হয়তো তোমালোকৰ ৰুটিনটো নতুন হ'ব আৰু লগতে তোমালোকৰ কাৰণে কোৰ্চটো নতুন হ'ব বা কিছুমান কথা তোমালোকে নাজানিবও পাৰা মই ক'ব বিচাৰিম যে নিজৰ কলেজত শিকোৱা ছাবজেক্টখিনি কোৰ্চটো বা টাইম টেবুলটো ভালদৰে ফ'ল' কৰিলে হ'ল আৰু টাইম মতে চলিলে হ'ল আৰু এইখিনিয়ে কৰিলে নিজৰ ৰুটিনটো মেইনটেইন কৰিলে কণ্টিনিউ কৰিবলৈ নিজৰে ইজি হৈ যাব আৰু কোৰ্চটো তো ৰুলবিলাক মানি চলিব ডেইলিৰ কামবিলাক ডেইলি কৰিব তেতিয়া কোৰ্চটো সহজ হৈ পৰিব আজিৰ এইটো ভিডিঅ'তে এইখিনি আহিছিল আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ